হেল্ল' গাইজ, আজি মই এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হ'ল। একচুৱেলি মোৰ বেয়াও লাগিছে ক'বৰ কাৰণে। মানে আমাৰ ইয়াত পূজাতে মই মোৰ একদম সৰুকালৰ পৰা একেলগে আমি পঢ়া বান্ধৱী এজনীক লগ পালোঁ। তাইৰ লগত মই ক্লাছ 5ৰ পৰা পঢ়িছোঁ। তাৰপিছত ক্লাছ 5ৰ পৰা পঢ়ি এতিয়া মানে ডিগ্ৰীটো তাইৰ লগত পঢ়া নাই, বাকী পঢ়িছোঁ। তাৰপিছত তাইক মই মনসা পূজাত লগ পালোঁ। লগ পাই তাইক মই মাতিলোঁ আৰু কিমান দিন মানে তাইৰ বিয়া হ'ল অলৰেডি। তাইক মই মাত দিলোঁ। তাৰপিছত মানে এনেকুৱা লেভেল দিছে, এনেকুৱা ৰিক কৰিছে, মানে কিহৰ কাৰণে মই বুজি নাপাওঁ। মানে কি বিচাৰে, কি মানে দেখুৱাব বিচাৰে মই বুজি নাপাওঁ। মানে মই তাকে অকল তাইক বুলিয়ে কোৱা নাই, কিছুমান মানুহে মানে অকণমান কিবা মানে কি ময়ো জানো বা সকলোৱে জানে যে অকণমান উচ্চ খাপত যাবলৈ হ'লে বা অকণমান ছাকচেছ পাবলৈ হ'লে কিমানখিনি কষ্ট হয়, সেইখিনি কথা জানো। ঠিক আছে, কিন্তু মানুহৰ লেভেল যিটো হয় সেইটো একচুৱেলি মানুহক দেখাব নালাগে। আপোনাৰ এটিটিউড থাকক, কোনো কথা নাই। এটিটিউড মানুহৰ প্ৰত্যেকজন মানুহৰে এটিটিউড থাকিব লাগে, যিটো পজিটিভ এটিটিউড সেইটো থাকিব লাগে। কিন্তু চবৰে একদম সৰু সাপৰ মানুহৰ পৰা ওপৰ সাপৰ মানুহলৈকে এটিটিউড থাকিব লাগে, এইটো ভাল কথা। কিন্তু ইগ' বোলা বস্তুটো থাকিব নালাগে। ইগ' হ'ল আপোনাৰ অহংকাৰ, আৰু যিটো অহংকাৰে আপোনাৰ ধ্বংস কৰি পেলাব গোটেই জিন্দগী। আৰে ভাই, দুদিনীয়া জীৱন, দুদিন আহিছা মাত্ৰ এই পৃথিৱীলৈ, সেই কেইদিনমান পিছত মৰি যাবা। আজিকালিতো মানুহবোৰ এনেই বেছি সোনকালে মৰে, কাৰণ যিবিলাক পৰিস্থিতি আমি নিজে দেখি আহিছোঁ, যিবিলাক কাহানিও দেখা নাই, সেইবিলাক পৰিস্থিতিৰ লগত মানুহে কেনেকৈ খাপ খাব লাগে, কেনেকৈ ওপৰত যাব লাগে, কেনেকৈ মানুহৰ লগত, সেইবিলাক কথা চিন্তা কৰক না। অকণমান কিছুমান মানুহে তাৰমানে অকণমান আৰু কিবা বেছিয়ে ধুনীয়া হ'ল বা অকণমান বেছিয়ে পইচা থাকিল, তাতেই মানে অহংকাৰ। আৰে সেইখিনি অহংকাৰ ভাল কামত খটা না, সেইখিনি এটিটিউড ভাল কামত খটা। ঠিক আছে, আপোনাৰ হাতত পইচা আছে, দুখীয়া মানুহক সহায় কৰ, ভাল কথা। কিন্তু এনে অযথা অহংকাৰ কৰি, এনে অযথা মানে লেবেল দি, এইবিলাক ভাল নালাগে। ভাবিব পাৰে যে এইখিনি মানে অহংকাৰ কৰিলোঁ, কি আৰু ভালকৈ থাকক, নিজৰ মনত ভাল ভাৱ ৰাখক, তেতিয়াহে মানুহক খুচ ৰাখিব চেষ্টা কৰক, তেতিয়া নিজেও খুচ থাকিব পাৰিব। যদি আপোনাৰ মনটো মানে হেপী হয় ন, বা 2-4জনৰ লগত দুই চাৰিজনকে আপুনি হেপী কৰক, তেতিয়া আপোনাৰ মনটো কিমান পাতলিব, তেতিয়া আপুনি গম পাব কথাটো। আজি মই ভিডিঅ'টো বনাব লগা নহয়, মানে কি নিজৰে বহুত মানে মোৰ মনটো মানে সেইটো কথাই বাৰে কৰি আছে। আৰে ইমান লেবেল দিব লগা কি আছে? কি একোতো নাই। দুদিনীয়া জীৱন ভাই, দুদিনত আছ, মৰাৰ পিছত একো নাই, চব চেছ, একোৱে নাই। মানে একো নাই মৰাৰ পিছত। কেনেকৈ চলিছে, কি কৰিছে, দুদিন আছ, সেই দুদিনতে থাক ভালকৈ, সেই দুদিনতে ভাল কাম কৰ, সেই দুদিনতে এইবিলাক অহংকাৰ কৰি কি হ'ব? একো নাই জীৱনটোত, সঁচাকৈ একো নাই। বহুত ভাবি চাব গ'লে সেইকাৰণে যিকেইটা দিন আছে ভাল কাম কৰি যাওক, আৰু বেলেগৰ ভালটোকে চিন্তা কৰক, তেতিয়া অন্ততঃ নিজৰ ভাল হ'ব। তেতিয়া মানে নিজে শান্তি পায়। একচুৱেলি এইটো সঁচা কথা। যেতিয়া অকণমান বেলেগৰ মুখত হাঁহিটো বিৰিঙি উঠিব, আপোনাৰ মনটোত 1000 টকা আজিও সেই সুখখিনি নাপায়। এজন মানুহক হহুৱাই যিখিনি আপুনি সুখ পাব, আপুনি লাখ টকা ঘটিও সেইখিনি সুখ নাপায়। মই আপোনাক গেৰাণ্টি দি কৈছোঁ এইটো কথা। নিজে উপলব্ধি কৰিছোঁ, নিজে কিবা কৰিছোঁ, একদম সঁচা কথা। এইটোৱে জীৱনৰ মূল কথা।
আনক সুখ দিব চেষ্টা কৰক, আনৰ ভাল কথা চিন্তা কৰক, অট'মেটিকলি আপোনাৰ জীৱনটো ভাল হ'ব। অট'মেটিকলি নিজে উপলব্ধি কৰিব। এইখিনিয়ে জীৱন। মানুহে কয় ন, এই জন্মত ভাল ফল কৰিলে পিছৰ জন্মত ভাল হ'ব, এই জন্মত বেয়া কৰিলে একো নাই, সেইবিলাক একদম মিছা কথা। এই জন্মত ভাল কৰক, এই জন্মতেই সেইটো পাব, একদম সঁচা কথা। গম পাব আপোনালোকৰ নিজৰ চাগে হয়ে, এইটো নিজৰ জীৱনত চাগে এনেকুৱাই ঘটে। হয়, কেতিয়াবা বেয়া কাম এটা কৰিও চাব, আপোনাৰ লগতো বেয়া হ'ব। মোৰ লগত ঘটিছে। কেতিয়াবা ভাল কাম কৰিব, ভাল কামটো সদায় কৰিব লাগে, ভাল কামটো কৰক, আপোনাৰ লগত সদায় ভাল হ'ব। হাজাৰ বিপদৰ মাজতো সেই ভাল সময়খিনি মানে ভাল এটা কিবা আহি যাব, তাতে আপুনি মানে সন্তুষ্ট হ'ব পাৰিব। সেইটোৱে কথা। ইয়াতে এই দুদিনীয়া জীৱনত অহংকাৰ কৰি লেবেল দি একো নাপায়, একোৱে নাই, একো নাই।